আজি এটাও পেচেণ্ট নাহিলে এনেকে বুলি ক'ত হ'ব এনেকে কি কৰি খাম ডাক্তৰো বহুত হৈছে না আজিকালি এনেকে খাব পাবা নাই আপোনাৰ প্ৰব্লেমটো কওক কি অসুবিধা পাইছে আপুনি তাৰমানে ডক্তৰ বাবু মই সদায় 100 টাকাকে ঔষধ নি আছো কিন্তু মই এতিয়ালৈ একো লাভ পোৱা নাই হয় নেকি এটা কাম কৰো আজি মই আপোনাক 60 টাকাৰ ঔষধ দিম মানে অহাকালিৰ পৰা আপুনি সদায় সদায় 60 টকাৰ ঔষধ খাব তেতিয়া আপোনাৰ সদায় সদায় 40 টকাকৈ লাভ হ'ব ঠিক আছে ডক্তৰ বাবু কিন্তু মোৰতো কা আছিল আপুনি বেদনা টেবলেটটো দিলা বেদনা টেবলেট আপোনাক এই কাৰণে দিছো যাতে আপুনি কাহাৰ আগতে 10 বাৰ চিন্তা কৰে ঠিক আছে ডক্তৰ বাবু কিন্তু মোৰ এই পেটলা পেটটোৰ কিবা এটা কৰক এটিৰ এটাই উপায় আছে কি মানে আপুনি সদায় ৰাতি দুখানকে ৰুটি খাব লাগিব ঠিক আছে ডক্তৰ বাবু কিন্তু এই দুখান ৰুটিটো খাওয়ার আগতে খাম না খাওয়ার পিছত খাম ওহো ৰুটিৰ কথাটো আপুনি বাদ দিয়কচো স্বাস্থ্য ভালে ৰাখিব লাগিলে খেলা ধূলা কৰিব লাগিব আৰু এক্সাৰসাইজ কৰিব লাগিব আপুনি কি কি খেলা খেলে মই ভলিবল ক্রিকেট ফুটবল খেলো কিত্যাক লগে খেলে যেতিয়ালৈকে মোবাইলৰ বেটাৰী খতম নহয় আপনি দেখো পাগলা হয়েছে হ্যাঁ আপনি কেনেকে পাগলা হল গম পা নাই আপনি আপনি তো মহামূর্খ তাৰমানে কি না মই এটা বিধৱা তিৰিক বিয়া পাতিছিলো তাইৰ এটা যৌৱন আপি আছিল সেই আপিটো আমাৰ দেউতাই বিয়া পাতলা মোৰ সেই আপিটোৱে মোৰ মা হৈ গেল তাইৰ এটা চলি হল সেই চলিটো মোৰ বহিনী হল তাই আইবে বৰ মই গিৰেক আছিলো সেইকাৰণে তাই মোৰ নাতিও হল সেনেকে মোৰ চলিটো আইবে বৰ ভাই হৈ গেল মই মোৰ চলিটোৰ ভতিজাই পৰিলো আৰু মোৰ দেউতা মোৰ জোৱাই হৈ গেল আৰু মোৰ চলিটো ককাকৰ খুৰালিক হৈ গেল আৰু হব আপনি যি পাগলা হয়েছে মোক পাগলা নকরবো আপনি যা করবো যাও 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 ঔষধটো লিখি দিয়ক ওষুধটো ডাক্তৰ বাবু বেছি তিতা ঔষধ নিলিখিব ডাক্তৰ বাবু বেছি তিতা ঔষধ নিলিখিব তোর কারণে এক কেজি জিলাপি রেখে দিও নাকি ডাক্তৰ বাবু এই যে কাগজখন লেখা থাকে এটা আপনি অলপ ফাৰ্মাচী বুজি পাতে কি লেখা থাকে নইনে তাতে কি লেখা থাকে জানো না মইতো বহুত লুটলো আৰু অলপ ফাৰ্মাচী তুবো লুটি লবি